সাৰ্ভাৰ পুনৰ সক্ৰিয় কৰাৰ বাবে 24 ঘণ্টাৰ ভিতৰত দাবী কৰিলে 15 লাখৰো অধিক টকা প্ৰতিটো বিটকয়েনৰ বাবদ বিচাৰিলে 3.5 লাখকৈ নিৰ্ধাৰিত সময়ত ধন আদায় নিদিলে বৃদ্ধি পাব ধনৰ পৰিমাণ ধন নিদিলে ঘূৰাই নাপাব কম্পিউটাৰৰ কোনো ডাটা ৰেনচমৱেৰৰ আক্ৰমণৰ পিছত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা গ্ৰেণ্ড সিনেট কৰ্তৃপক্ষই অৱশেষত বাধ্য হ'ল হলটোৰ সকলো সিস্টেম সলনি কৰাৰ বাবে গ্ৰেণ্ড সিনে ৰেনচমৱেৰৰ পৰা ডাটা উদ্ধাৰৰ বাবে সাইবাৰ এক্সপাৰ্টৰ সহায় লৈছিল যদিও 80% ডাটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু গুৱাহাটীত কিদৰ ৰেনসমৱেৰ আহি পালেহি সেয়া ইতিমধ্যে আমাৰ প্ৰথম প্ৰতিবেদনত আমি দেখুৱালো কেনেকৈ ৰেনসমৱেৰে আক্ৰমণ কৰে ৰেনসমৱেৰে ইতিমধ্যে বিশ্বৰ বহুকেইখন দেশৰ বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ কম্পিউটাৰ সিস্টেম বিকল কৰি তুলিছে ৰেনসমৱেৰক অভিহিত কৰা হৈছে প্ৰথমখন সাইবাৰ যুদ্ধ য'ত ব্ৰিটেইনৰ স্বাস্থ্য খণ্ড আমেৰিকাৰ কৰ্পোৰেট ইণ্ডাষ্ট্ৰী সকলোতে আক্ৰমণৰ সন্মুখীন হৈছিল ৰেনসমৱেৰৰ আৰম্ভ প্ৰথম সাইবাৰ বিশ্বযুদ্ধ ভয়ংকৰ সাইবাৰ আক্ৰমণৰ বলি বিশ্বৰ 100খন ৰাষ্ট্ৰ হেকাৰৰ কবলত ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা খণ্ড হেক আমেৰিকাৰ প্ৰভাৱশালী ব্যৱসায়িক প্ৰতিষ্ঠান হেকাৰৰ কবলত পৰিছে বিশ্বৰ 57,000 কম্পিউটাৰ অতি সংগোপনে যেন আৰম্ভ হ'ল প্ৰথম সাইবাৰ বিশ্বযুদ্ধ আন্তঃৰাষ্ট্ৰীয় হেকাৰৰ কবলত পৰিল বিশ্বৰ 100খন ৰাষ্ট্ৰ ইয়াৰ অধিকাংশই ইউৰোপৰ একে সময়তে প্ৰতিখন দেশৰ গুৰুত্বপূৰ্ণ বিভাগসমূহত সংঘটিত হৈছে ৰেনসমৱেৰ আক্ৰমণ ৰেনসমৱেৰৰ কবলত আছে ব্ৰিটেইনৰ বহুসংখ্যক চিকিৎসা প্ৰতিষ্ঠান চিকিৎসালয়বোৰৰ কম্পিউটাৰসমূহৰ সকলো ডাটা হেকাৰে বন্ধ কৰি দিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কম্পিউটাৰসমূহ ব্যৱহাৰৰ উপযোগী কৰিবৰ বাবে হেকাৰে দাবী কৰিছে 300 পৰা 600 মাৰ্কিন ডলাৰ প্ৰত্যেক কি এই ৰেনসমৱেৰ হৈছে বিশেষভাৱে ডিজাইন কৰা এক কম্পিউটাৰ ভাইৰাছ প্ৰস্তুতকাৰী